ফ্ৰেণ্ডছ, মই আজি কাবুলী বুটেৰে পনীৰৰ ৰেচিপি এটা বনাব লৈছোঁ। অকণমান আদা নহৰু পেষ্ট বনাই লৈছোঁ। বিলাহী মই দুটা ডাঙৰ ডাঙৰকৈ কাটি ধুই লৈছোঁ। ধনিয়া পাত অকণমান লৈছোঁ। পিঁয়াজ অকণমান ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। লৈ মই মিক্সাৰত গোটেইখিনি দি মই এটা পেষ্ট বনাই ল'ম। কাবুলী বুটখিনি মই নিমখ আৰু হালধি অকণমান দি বইল কৰি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ পনীৰখিনি ফ্ৰাই কৰি ল'ম। মই তেল দিছোঁ অকণমান। গোটেইখিনি পনীৰ মই এনেকৈ লাহে লাহে ফ্ৰাই কৰি ল'ম। এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে। মই এতিয়া প্লেট এখনত পনীৰখিনি নমাই ল'লোঁ। পনীৰ ফ্ৰাই কৰা তেলখিনিৰ লগত আৰু অকণমান তেল দি দিলোঁ মই। এতিয়া লং, ইলাচি, ডালচেনি আৰু তেজপাতখিনি মই গৰম তেলখিনিত দি দিম। আৰু অকণমান গোটা জিৰাও তেলখিনিত দি দিম। এইবাৰ পিচি থোৱা আদা নহৰুখিনিও দি দিম। এতিয়া মই আদা নহৰুখিনি দি ভালদৰে এবাৰ লাৰি ল'ম। লাৰি লৈ মই পেষ্ট কৰি থোৱা পিঁয়াজ আৰু বিলাহীখিনি দি দিম ইয়াতে। দি মই ভালদৰে এবাৰ লাৰি ল'ম। এতিয়া মই ইয়াত নিমখ অকণমান, হালধি গুড়ি, জিৰা আৰু কাশ্মীৰী মিৰ্চ দিম। কাশ্মীৰী মিৰ্চটো মই অকণমান বেছিকৈ দিছোঁ যাতে কালাৰটো ভাল হয়। তাৰপিছত মই ভালদৰে মিক্স কৰি ল'ম আৰু অকণমান গৰম মছলা দিম ইয়াতে। 2 মিনিটমান সময়ৰ পিছত ইয়াত অকণমান ড্ৰাই ফ্ৰুটছ দি ভালদৰে লাৰি ল'ম। এইবাৰ মই বুটখিনি দি দিম। দি মই ভালদৰে মিক্স কৰি লৈছোঁ। লৈ মই বুট বইল কৰা পানীখিনি দিম। পানীখিনি দি মই ভালদৰে উতল আহিব দিম এবাৰ। এতিয়া মই ইয়াত পনীৰখিনি দিম। পনীৰখিনি দি মই ভালদৰে এবাৰ মিক্স কৰি ল'ম। মিক্স কৰি লৈ মই অকণমান টাইমৰ কাৰণে ঢাকনিখন বন্ধ কৰি দিম। 2 মিনিটমান পিছত ঢাকনিখন গুচাই চালোঁ, পনীৰখিনি হৈছে। এতিয়া হৈছে। মই ধনিয়া পাতখিনি দি ভালদৰে এবাৰ লাৰি ল'ম। ভালদৰে এবাৰ লাৰি লৈ মই গেছটো বন্ধ কৰি দিছোঁ। এইখিনি হৈছে। মই এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। আজিৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকে।